জুবিনৰ এইটো আচলতে চিনেমাৰ ডাইলগহে আছিল। না বুজিলোঁ, এই ডাইলগটো চিনেমাৰ নহয় জানো? মোৰ জাত নাই হেৰি, মই মুক্ত, মই কাঞ্চনজংঘা, এইটো চিনেমাৰ ডাইলগ নহয় জানো? বুজিলোঁ, কিন্তু বস্তুটো চিনেমাৰ ডাইলগ নহয় জানো? এতিয়া চিনেমাটো আমি চাওক, মই এজন 70 বছৰ বয়স হৈছে। কালি এখন চিনেমা মোৰ ৰিলিজ হৈছে, পৰহি মই এখন চিনেমাত মই অভিনয় কৰিছিলোঁ, ক্ৰন্দন বুলি। পৰহি অসমৰ 16টা চিনেমা হলত অপেনিং হৈছে। তাত মোৰ এটা বেয়া চিনেৰি আছে, ৰেপ কেছ এটাত মই জড়িত হৈছোঁ। চিনেমাখনৰ কাহিনী মই প্ৰথমতে নকৰোঁ, তাৰপিছত মোক ক'লে এইটো অভিনয় আপুনি কৰিব লাগিব, মই কৰি দিছোঁ। সেইবুলি মই কি ৰেপ কেছৰ মই আছামী নেকি, বা মই সেই মানে দোষী হ'ব পাৰোঁ নেকি? নোৱাৰোঁ। চিনেমা কাহিনী, চিনেমাই, নাটকেই। সেইকাৰণে কোনোবাই নিজে হাইলাইট হ'বলৈ অশুভ পৰম্পৰা মোটামুটি শুনক, সমাজৰ কাৰণে এইবোৰ পৰম্পৰা ভাল নহয়। তুমি যদি জুবিনক ইমান ভাল পাইছা, জুবিনৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰা, জুবিনৰ গীত চৰ্চা কৰা, আৰু জুবিন গাৰ্গে দুখীয়া নিচলাৰ প্ৰতি, সমাজৰ প্ৰতি যাৰ যেনেকৈ অৱদান আছিল, তুমি সেইবিলাক পালন কৰা। সেইখিনি কৰিলে তোমাৰ না, তুমি লগুণডাল ছিগিলেহে জুবিন হ'বা, তুমি সমাজ সংস্কাৰ হ'ব, তাৰ কিবা কথা আছে নেকি? তাৰতো কথা নাই। এইটো পৰম্পৰা আচলতে অশুভ পৰম্পৰা, এইটো হ'ব নালাগে। আৰু বেলেগে শংকা কৰা নাই, প্ৰকৃত ব্ৰাহ্মণে কেতিয়াও তেনেকৈ লগুণ ছিঙিব নোৱাৰে। হয়, জুবিন আছিলে, জুবিনৰ লগত তেওঁ মিলাবলৈ যোৱাটো আচলতে সেইটো, আৰু জুবিন আচলতে মই এতিয়া যিজন পৰলোক ধামলৈ গতি কৰিলে, তেওঁৰ বিষয়ে কিবা ক'বলৈ মই ইচ্ছা কৰা নাই। কাৰণ তেওঁৰ লগত এই বিষয়ে আমাৰ মিটিং হৈছিল, আলোচনা হৈছিল। মঙলদৈ প্ৰেছ ক্লাবত আমি প্ৰেছ মিট দিছিলোঁ, তেওঁ আমাৰ লগত থাকি পেলাই। তেওঁ যিয়ে নহওক, তেওঁ কিবা এটা ভুল হৈছে বুলি আমাক স্বীকাৰ কৰিছিল, যিহেতু মোৰ ভুল হৈছে। এইটো আচলতে আছিলে চিনেমাৰ কাহিনী, কিবা কাৰণত হৈ গ'ল। এই পৰৱৰ্তী সময়ত যেতিয়া আমাৰ লগত তেওঁৰ কথা আলোচনা হৈছিল, আৰু মঙলদৈতে আপোনালোকে জানে নিশ্চয়, তেতিয়া তেখেতে প্ৰেছ মিট দিছিলে আমাৰ সৈতে, যে ব্ৰাহ্মণ সমাজৰ লগত মোৰ কোনো মতানৈক্য নাই, আমি একেলগে কাম কৰিম। গতিকে জুবিন গাৰ্গে কি কৰিছিলে সেইটো কৰাতকৈ মোৰ সন্দেহ আছে, এই ল'ৰাজন আচলতে প্ৰকৃত সংস্কাৰ আছেনে নাই, মোৰ সন্দেহ এটা হৈছে। কাৰণ কিয়নো এজন ব্ৰাহ্মণে বা এজন উপবিধ ধাৰণ কৰা মানুহে, চাওক, আমাৰ নাথসকলৰ লগুণ আছে, আমাৰ গোৱালপৰীয়া ব্ৰাহ্মণসকলৰ লগুণ আছে। লগুণটো চবেই ল'ব পাৰে, তাৰমানে এইটো এটা সংস্কাৰ। এটা বিশ্বামিত্ৰ ঋষিৰ জন্মসূত্ৰে ক্ষত্ৰিয় আছিল, কিন্তু তেওঁ লগুণ লৈ ব্ৰহ্মচৰ্য পালন কৰি সংস্কাৰ হৈ তেওঁ লাষ্টত গৈ পেলাই ব্ৰাহ্মণ হৈছিল, ব্ৰহ্ম ঋষি হৈছিল, ব্ৰাহ্মণ হৈছিল। গতিকে পৃথিৱীত সংস্কাৰ সদায় সকলো কাম সমৃদ্ধ শুদ্ধ হয়। লগুণডাল ছিঙিছে এজন মিডিয়াৰ সন্মুখত, কোনো এটা মিডিয়া এটা মাতি আনিছে, মানে পাব্লিচিটি লাগে। তাৰমানে এসময়ত কি হৈছিলে মই কৈ আছোঁ, মই আকৌ এবাৰ কৈছোঁ, মৃত ব্যক্তিৰ ওপৰত আমি আলোচনা কৰাটো উচিত নহয় কাৰো। এবাৰ যে এটা ল'ৰাই জুবিন গাৰ্গক ভৰি চেলেকি দিছিল, আপোনালোকে দেখিছিল নিশ্চয়, এটা ফাংচনত ফটকৈ গৈ পেলাই জোতাযোৰ চেলেকি দিলে। চেলেকি দিয়াৰ পিছত সেইটোতো থাকি গ'ল। কিছুদিনৰ পাছত ল'ৰাটোক মাতি আনি সোধা হৈছিল যে তুমি যে ভৰিটো চেলেকিলা, তাক মানে তোমাৰ লাভ লোকচান বা তোমাৰ উদ্দেশ্য কি? সি ক'লে, ছাৰ আমাক নহ'লে মিডিয়াবিলাকে চিনি নাপায় নহয়, আমি মিডিয়াত ফটো নুঠোঁ কেতিয়াও, আমি ভৰিটো জোতাযোৰ চেলেকি দিলোঁ বুলি আমাক সকলোৱে চিনি পালে এতিয়া মোক। গতিকে বহুতে নিজৰ পাব্লিচিটি দিবৰ কাৰণে এনেকুৱা কাম কৰে, আৰু কাৰোবাৰ বেকত থাকি কোনোবাই এই কামটো কৰিব পাৰে, অস্বাভাৱিক নহয়। নিশ্চয় আমি ভাবিব পাৰোঁ, কোনোবা হয়তো ইছলামিক সংগঠনৰ, উগ্ৰপন্থী সংগঠন বা তেনেকুৱা ধৰণৰ সংগঠনে হয়তো মানে জাতত, শুনক, সৃষ্টি আৰম্ভণিৰ পৰা আজিলৈকে সৈতে ব্ৰাহ্মণসকলক শ্ৰেষ্ঠ বুলি ভাগৱত শাস্ত্ৰত স্বীকাৰ কৰিছে। হয় নহয় পিছৰ কথা, মই ব্ৰাহ্মণৰ ব্ৰহ্মত্ব আছেনে নাই, মই ব্ৰাহ্মণে মানিব লগা ধৰ্ম কৰ্ম সমাজ সংস্কৃতি কৰিছেনে নাই, এইটো বেলেগ পিছৰ কথা। কিন্তু শাস্ত্ৰই ব্ৰাহ্মণসকলক শ্ৰেষ্ঠ জাতি বুলি কৈছে। গতিকে যিকোনো শ্ৰেষ্ঠ জাতি সদায় বৰগছজোপা প্ৰতি সদায় বতাহে খুন্দা মাৰে বৰগছজোপাত। গতিকে কোনোবা শক্তিয়ে প্ৰেৰণাটো এইটো কাম কৰিব পাৰে, আৰু হয়তো নহ'লে ল'ৰাটো হয়তো কিবা মানসিকভাৱে হয়তো তেওঁ কিবা দুৰ্বল, সেইটোও হ'ব পাৰে, এনেকুৱা কিবা এটা হ'ব পাৰে। কাৰণ চাওক, আৰু এটা কথা, কিন্তু মোৰ লগুণডাল মই এনেকৈ ছিঙিব নোৱাৰোঁ, কিন্তু মন ৰাখিব, কিয় নোৱাৰোঁ জানে? লগুণ ইমান সহজ বস্তু নহয়। তাৰমানে আপুনি এইটো দোকানত সূতা নহয় লগুণটো বনাবলৈ ব্ৰাহ্মণৰ বিধৱা মাইকী মানুহে লঘোণে থাকি কপাহৰ পৰা নেওঠনে সূতা কাটি তাৰপিছত লগুণ বনায়। এই লগুণ এজন মন্ত্ৰপুত কৰি এজন ব্ৰাহ্মণে তাক লগুণডাল বান্ধে,
9টা গুণ থাকে ইমান সহজত সি যি সহজত লগুণডাল ছিঙি দিছে এই সাধাৰণ কিবা ৰছী এডাল ছিঙা নিচিনাকৈ ফটকৈ ছিঙি দিছে আপুনি মই ক'লো নহয় মইতো নকওঁ আপুনি নিজৰ লগুণডাল টানি চাব না যদি কোনোবা ব্ৰাহ্মণ আছে ইমান সহজত লগুণডাল ছিঙ নাখায় আমি যে খালী গাৰে কেতিয়াবা আমি বাহনিত যাওঁ ভলুকা বাঁহত জেঙত লাগিলেও আমাৰ লগুণ ছিঙি নাযায় তাৰমানে আপোনাক কৰিলোঁ ইমান টান গতিকে এইটো আচলতে ল'ৰাটোৰ আমি আচলতে কি জানে এতিয়া যিটো দেখিছোঁ কিছুমান অযোগ্য ব্যক্তি কিছুমান অকাৰণ য'ত যুক্তি নাই য'ত সমাজৰ লাভালাভ নাই কিছুমান কথাত মাত মাতি আমি লাভ নাই কিন্তু এটা কথা ঠিক যি প্ৰকৃত সংস্কাৰী ব্যক্তি যাক পৰম্পৰাগতভাৱে বেদৰ মন্ত্ৰ উচ্চাৰণে যাক লগুণ দিছে তে সেই লগুণ কেতিয়াও কোনো পধ্যে তেনেকৈ ছিঙিব নোৱাৰে আৰু তেনেকৈ ছিঙাটো এইটো সমাজৰ কাৰণে এটা আচলতে মানে শুভবাৰ্তা নহয় এইটো এটা শুভবাৰ্তা নিশ্চয় সংস্কাৰ নাই কাৰণে এইটো কৰিব পাৰিছে মোৰ ল'ৰাই কালি কৰিব নোৱাৰে নহয় মোৰ ল'ৰাই কেতিয়াও লগুণ তেনেকৈ ছিঙিব নোৱাৰে মইতো নোৱাৰোৱেই মোৰ ল'ৰা কাৰণ আমি ল'ৰাক সেইমতে সংস্কাৰ দিয়া নাই আমি যে 16টা সংস্কাৰিত মই কৈ আছোঁ আমি 16টা সংস্কাৰ যেতিয়া আপোনাৰ হৃদয়ত বাজিব আপুনি বামুণেই হওক চান্দালেই হওক যি জাতি আপুনি নহওক আপুনি সংস্কাৰে আপোনাক মূৰটো দুখুৱাই দিয়ে তাৰমানে আপুনি বেয়া কাম কৰিব নোৱাৰে ল'ৰাজনৰ ওপৰত কি ব্যৱস্থা এতিয়ালৈকে একো ভবা নাই কাৰণ কালি কথাটো হৈছে মই কিছুমান কথা শুনিলে দেখিলে আমি আচৰিত হৈ যাওঁ লগুণটো হৈছে 16টা সংস্কাৰৰ ভিতৰত লগুণ লোৱা যিটো পৰ্ব এইটো এটা 16টা সংস্কাৰৰ ভাৰতীয় সনাতন সংস্কৃতিৰ ঋষিমুনিসকলে 16টা সংস্কাৰৰ ব্যৱস্থা কৰি থৈ গৈছে 4 জাতিৰ বাবে কেৱল ব্ৰাহ্মণৰ বাবে নহয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4টা জাতিৰ কাৰণে 16টা সংস্কাৰৰ ব্যৱস্থা কৰি থৈ গৈছে পৰৱৰ্তী সময়ত 6টা সংস্কাৰ মানুহে পালন কৰিব নোৱাৰাৰ কাৰণে 10 সংস্কাৰলৈ বহুত মানুহ নামি আহিছে এতিয়াও বহুতে 16টা পালন কৰে বহুতে 10টা পালন কৰে এই সকলোবোৰ সংস্কাৰৰ মূল বস্তুটো হৈছে উপবিধ ধাৰণ কৰা মানে লগুণ ধাৰণ কৰা মানে লগুণটো হ'ল এটা সংস্কাৰ এই যে 10 সংস্কাৰে কয় 16টা সংস্কাৰে কয় এই গোটেই সংস্কাৰবিলাকৰ ভিতৰত লগুণ লোৱাটো হৈছে এটা শ্ৰেষ্ঠ সংস্কাৰ আৰু উপবিধ ধাৰণ নকৰিলে মানে লগুণ নল'লে আপুনি বেদ অধ্যয়ন কৰিব নোৱাৰে বেদ যদি অধ্যয়ন কৰিব লাগে শাস্ত্ৰ যদি অধ্যয়ন কৰিব লাগে তেতিয়াহ'লে আপুনি উপবিধ ধাৰণ কৰিব লাগিব